गेमটো আসলে 3 দিনীয়া বনাব লাগে এদিনে প্ৰথম হ'ল জুনবিল মেলা আছে এই ভালো মানুষের মধ্যে থাকতে রাখি মায়ের পরম্পরা আমি আমার ধন্যবাদ সঞ্জীবন এর করা হয়েছে বান্ধি পেলোৱা হৈছে ৰছীৰে আমি নাজানো তেওঁ সেই বান্ধোনৰ পৰা মুক্ত হ'ব পাৰিবনে নোৱাৰে ৰাইজে এটা হাততালি দিব 1 2 3 বুলি কোৱাৰ লগে লগে তেওঁ
বলকেইটা ৰছীৰ মাজত সোমাই গ'ল আৰু এতিয়া তেওঁ চেষ্টা কৰিব এই বান্ধোনৰ পৰা বলকেইটাক মুক্ত কৰিবলৈ। এটা হাত চাপৰি দিব, জোৰকে হাত চাপৰি। বলকেইটা ওলাই গ'ল ৰছীৰ পৰা, ৰছীও নিছিঙিল, বলো নাভাঙিল। বলকেইটা দেখাই দিয়ক বলকেইটা ক'ৰবাত ভাঙিছে নেকি, কিন্তু ৰছীৰ মাজৰ পৰা ওলাই আহিছে।